গাহৰি আৰু হাঁহৰ জুতি যেতিয়া একেলগে হয় এই খানা খাবা আৰু সেইদিনাখন পিছে গাহৰি আমি জুইত বনাই খাম বুলি প্লেন কৰিছিলো ওলাই আহি কেপিচাইডি বজাৰৰ পৰা নেমু বিলাহী আৰু বীজ জলকীয়া লৈছো মানে নাগা ষ্টাইল গাহৰি খাম আমাৰ ঘৰত পিছে জুই ব্যৱস্থা নাই খানাটো জ্ঞানদীপ্ত ঘৰতে খাবলৈ গৈছিলো জুইকণ ধৰি গাহৰিখিনি ফাৰ্ষ্টতে বইল কৰি লৈছো কমেণ্টত পিছে মোক কোনোবা এজনে কৈছিলে গাহৰি বইল কৰোতে হেনো নেমু পাত দিব লাগে এতিয়া কি হয় নহয় মই এইটো নাজানো হ'লেও নেমু পাত 4 কিলোমান দি বইল কৰি ললো এতিয়া নাগা ষ্টাইল বনাম ন বিলাহী আৰু জলকীয়াখিনি এক্সট্ৰাকে পুৰি লৈছো ঘৰত পিছে নহৰুখিনিও দেই ঘৰত বনোৱা হলে পিছে মই কুকাৰতে বনালোহেঁতেন সেইখিনি একেলগে দিলোহেঁতেন চিটি 4টা মাৰিলোহেঁতেন হৈ গ'লহেঁতেন বাৰু এতিয়া কেৰাহীত ফাৰ্ষ্টতে বইল মাংসখিনি ভাজি লৈ তাৰ তেল ওলোৱাৰ লগে লগে তাত আলু আৰু পিয়াজখিনি এড কৰিছো ঘৰত খুন্দি থোৱা আদা নহৰুখিনি আৰু নিমখ ভাজি অলপমান ৰঙা হোৱাৰ লগে লগে সেই পুৰি থোৱা বিলাহী জলকীয়া আৰু নহৰুখিনি এড কৰিছো দেখিও পিছে ভাল লাগিছিলে আৰু গোন্ধও মলমলাই আছিলে যিয়ে নহওক জুইত বনোৱাটো সোৱাদেই বেলেগ এতিয়া মই ইয়াতে এড কৰিছো খৰিচা 2 চামুচ মেইন থিং পিছে শুকান জলকীয়া দিয়া নাই ইয়াত নাগা ষ্টাইল বনালে পিছে শুকান জলকীয়া দিয়েই কিন্তু তাৰ সলনি মই ইয়াত ভোট জলকীয়া দিছো পানী অলপমান দি অকণমান টাইম সিজিবলৈ ঢাক মাৰি থৈ দিব নেমুৰ ৰসকণ পিছে সম্পূৰ্ণ অপচনেল দিবও পাৰে নিদিবও পাৰে আৰু এইফালে আমাৰ অলমোষ্ট মাংস ৰেডি হৈ আছে শেষত মান ধনিয়াখিনি ছটিয়াৰ লগে লগে এই বইল গাহৰি আমাৰ খাবা আৰু কলপাত কটাৰ লগে লগে আমি চব এফালৰ পৰা বহি গৈছো হাঁহখিনি পিছে অলৰেডি বনাই থোৱা আছিলে আজি পিছে আমাৰ পেটুৱাই গাহৰি না খোৱা দেই ভিডিঅ'ত ওলাই গ'লে সেইটো তাৰ ঘৰৰ মানুহে বহুত বকে আজি পিছে হাঁহে দিয়ে মাৰিছে আমি পিছে গাহৰি ললো হাঁহো ললো সেইবোৰ যে কি ভাল দিন আছিলো এতিয়া গাহৰি নোখোলা লাগে এনেকুৱা ভিডিঅ'বোৰ নাপাব আৰু বাকী যিয়ে নহওক গাহৰি মেইন দে ৰাইজ